কবিতাৰ শিৰোনাম মনালিসা। কবি ডক্টৰ ফণীন্দ্ৰ কলিতা। তোমাৰ মনত আছেনে মনালিসা, তুমি আৰু মই দেখা সপোনবোৰৰ কথা? সেই যে শীতৰে সেমেকা শিলগৰে গধূলি, আকাশ চুবা বিচৰা পাইনবোৰৰ লগত বতাহে কৰা ধেমালি, দাও দাওকৈ জ্বলি থকা জুইকুৰাই ফেটি ধৰা শীতল ধাৰা, উদ্ভাসিত হৈছিল বহু জনমৰ বহু অপ্ৰকাশিত অনুভৱৰ। তোমাৰ মনত আছেনে মনালিসা? ৰিমঝিম বৰষুণৰ দৰে নামি অহা নিয়ৰৰ টপালবোৰে সেমেকাই দিয়া তোমাৰ লাহি হাতখন পিহি, সেই যে জুই ৰুম লোৱা মোৰ মনত আছে। মোৰ কবিতাৰ ছন্দবোৰে তোমাৰ ওঠত তোলা ঢৌৰ দেখি মই আপ্লুত হৈছিলোঁ। সেমেকা আন্ধাৰ নিশা জ্বলি উঠা জুইৰ পোহৰত তোমাৰ ডালিমগুটীয়া দাঁতৰ চিকমিকনিত মোৰ কবিতাৰ ছন্দবোৰ আৰু মই যে থৰ হৈ ৰৈছিলোঁ। জন্তুৱে যে মোৰ কবিতা শুনি থমকি ৰৈছিল। উৰি অহা জোনাকী পৰুৱাবোৰে কবিতাৰ ছন্দত যে বাৰে বাৰে নাচিছিল। তোমাৰ মনত আছেনে মনালিসা? মই উচপ খাই উঠো তোমাৰ নিভাঁজ ভিজা ওঠৰ চুমাটোৰ স্পৰ্শ। আজিও মনত আছে মোৰ নাকত লাগি ৰোৱা তোমাৰ গালৰ পঞ্চ পাউডাৰৰ গোন্ধ। মনত আছেনে মনালিসা? তোমাৰ চকুজুৰিত অংকিত কাজলৰ নান্দনিক প্ৰতিচ্ছবি।